স্বাগতম জনাইছোঁ আমাৰ চেনেল SHjyoti লৈ। আজি এটা নতুন কাহিনী লৈ আহিছোঁ, নিজৰ বাবে নিজেই। অত্যাধিক স্বাৰ্থপৰতা, সুৰাসক্ত, খং ৰাগে আপোনাক কেনেকৈ ধ্বংস কৰিব পাৰে তাৰে আলমত এই গল্পটি আৰম্ভ কৰিছোঁ। ইটালী ওচৰৰ ভূমধ্যসাগৰৰ এটা অঞ্চলত মেডুছা নামৰ এবিধ জেলিফিছ অৰ্থাৎ মাছ আৰু নুড্ডিবাছ প্ৰজাতি এবিধ শামুকে বাস কৰে। শামুকবোৰ নিচেই সৰু হৈ থাকোঁতে জেলিফিছে সিহঁতক গিলি খায়, নিজৰ পেটলৈ পঠিয়াই দিয়ে। কিন্তু শামুকবোৰক এখন টান চেকুৰাৰে আৱৰি ৰাখে কাৰণে জেলিফিছে তাক হজম কৰিব নোৱাৰে। শামুকবোৰ জেলিফিছৰ পাকস্থলীত লাগি ধৰে আৰু সিহঁতক ভিতৰৰ পৰা অকণ অকণকৈ খাবলৈ আৰম্ভ কৰে। তেনেকৈ জেলিফিছৰ পেটত শামুকবোৰ জীয়াই থাকে। শামুকবোৰ ডাঙৰ হয় মানে সিহঁতে গোটেই জেলিফিছটো খাই শেষ কৰে। মানুহো নিজৰ ভিতৰত তেনেকুৱা ধৰণৰ শামুক কঢ়িয়াই লৈ ফুৰে, যিবোৰ হৈছে খং, ৰাগ, অত্যাধিক মদ্যপান ইত্যাদি। এদিন সেইবোৰেও মানুহক লাহে লাহে জীৱনটো ধ্বংসগৰহালৈ ঠেলি দিয়ে। মানুহে যদি জানে যে তেওঁলোকে তেনেকুৱা ধৰণৰ শামুক কঢ়িয়াই লৈ ফুৰিছে, তেন্তে আত্মৰক্ষাৰ কাৰণে শামুকবোৰ পৰা নিষ্ঠা পাবলৈ চেষ্টা কৰা উচিত। ধন্যবাদ। এই আছিল আজি কাহিনীটো। যদি ভাল পালে তেন্তে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।